আমি যেতিয়া ফাৰ্ষ্ট মই গোৱালপাৰাৰ পৰা আহিছিলো তেতিয়া আহি পেলাই ইয়াত দেখিছো কাউৰী এটা নাকান্দে এনেকুৱা জংঘল না এনেকা জংঘল আৰু মোৰ জন্ম জাগাত গোৱালপাৰাত কাউৰী যেতিয়া কললক কান্দে তেতিয়া ৰাতি পুৱাল বুলি আমি গম পাওঁ। আচ্ছা আচ্ছা তেতিয়া আমি মাতা মাইকী মা দেউতা সকলোৱে উঠে ৰাতিপুৱাতে কাউৰী কান্দিছে উঠিলে আৰু ৰাজবংশী মানুহ তেতিয়া আমাৰ দেউতাহঁতৰ দিনত কুকুৰা পোৱালি কোনো পোহা নাই কিন্তু ইয়াত আহি পেলাই চাইছো কুকুৰা এতিয়া কাউৰীৰ কথাটো বাদ ফাৰ্ষ্ট কুকুৰা যিটো ডাক দিয়ে ককৰে কক ৰাতি পোহৰ হ'ল ইয়াত পাইছে কুকুৰাৰ ডাক আমাৰ দেশত আছিলে কাউৰীৰ ডাক দেই ঠিক তেনেকে ধৰণৰ ইয়াত আহি নতুন মানুহ নতুন দেশত যেতিয়া আহিছো কোন মানুহৰ লগত কেনেকে চলিম কেনেকে ভাষা জানিম সেই ঠিক তেনেধৰণে মানে এনেকে আমি জীয়াই থাকি এই ইয়াৰ ককাই ইয়াৰ মোটাটোৰ ককাই ফাৰ্ষ্ট সিহঁতৰ মাটি ললো মই ভাগি ইয়াৰ জয় কিমান চনত আহিছিল আপোনালোকে কিমান চনত মই এটা 85 চনত আহা 85 চনত ন তেতিয়া আপুনি বিয়া চিয়া পাতা আছিলে বিয়া পাতা নাই বিয়া পাতা নাছিলে ককাইটো 85 চন তাৰ পৰা আহি 85 চনত বিয়া পাতিছি ইয়াত আপুনি মানে ইয়াতে বিয়া পাতিলা আহি 85 চনত মই বিয়া পাতা এই এনেকে ধৰণত থাকি এতিয়া আমি ঈশ্বৰৰ কৃপাত ইয়াৰ ভাগিদাগী কৰি তাৰ ভাগিদাগী কৰি এক মুঠি ভাতৰ কাৰণে কাঙাল হোৱা নাছিলো এতিয়া ভগৱানৰ কৃপাত যথেষ্ট ভালে কুশলে আছো বুলি ক'ব পাৰো ভগৱানৰ ঠিক আছে মই একটা কথা সুধিম আপুনি যেতিয়া এইটো যে জাদল নদীটো এইটো মানে কেনেকুৱা আছিলে পুৰা ডাঙৰে আছিলে না তেনেকুৱা আছিলে না ইয়াত আৰু অলপ সৰু আছিলে জাদল নদীখন মানে আৰু ইফালে আছিলে তেতিয়া নদীখন ইয়াতকৈ অলপ সৰু হৈ আছিল বহল বেছি আছিলে গছ গছনি কাঠ পাথৰ মানে ইমান ৰাতি বৰ্তমান ধৰক দ হৈছে তেতিয়া দিনত অলপ দটো নাছিলে ন ওপৰ গৈছিলে ন আপুনি যদি পাৰ হৈ যাম বুলি ক'লে লং পেণ্ট হাফ পেণ্ট পিন্ধি জোতা মোজা পিন্ধি পাৰ হৈ জাপ মাৰি যাব এইটো কাঠৰ পৰা সেইটো কাঠত এই কাঠৰ পৰা এই হিলত যাব পাৰে এনেকুৱা পাৰিছিলে তাৰপাছত মানে সেইটো পানীটো কিমান চনৰ পৰা এনেকুৱা বহলা ডাঙৰ হৈ গ'ল শুনক তেতিয়া 87 চনৰ পৰা তেতিয়া আমাৰ মানুহখিনি বহুত টেঙৰ মানুহ হ'ল টেঙা নাই দেই তেতিয়া টেঙৰ মানুহ হৈ গ'ল এইটো চোন হলক কুন্দা গছ এটা পৰি আছে এইটো চোন টুকুৰা কৰিলে আমি আৰা ধৰণ বনাই পেলাই আৰা কাটিলে মালটো বেচিব পাৰিম পইচা পাম 8 টাকা 9 টাকা কাঠৰ সেফটি বেচিছিলে 8 টাকা 9 টাকা এইটো সময়ত এতিয়া কিমান হ'ল কাঠৰ দাম আজিকালি চলি আছে হলক কাঠ এতিয়া 800 900 সেফটি আর এই কাঠ কাটি নদী লাহে কাঠ মুহা চুয়া নাইকিয়া হৈ লাহে নদীটো কেনেমে দ হৈ আহিলে ন সেফগাৰ্ড নাই পানীটো কোনো মানে সেফ কৰা নাই আর আজিকালি এতিয়া হন্তপুৰত আহিছে কিমান লোহাৰ পাকা খুঁটাৰ পাকু বাৰেল নাপায় এনেকে ভাইসকল আমি আছো দেই তাৰপাছত মানে আগৰ দিনটো ভাল আছিলে না এতিয়া দিনটো ভাল আপোনাৰ মতে হিচাপ কৰিলে আগৰ দিনটোতকৈতো বহুত বেয়া দিন আছিলে আমাৰ খৰি এক চাইকেল খৰি মই কাটি বৰলনি লৈ পেলাই 12 টাকা বেচো এইটো সময়ত তেতিয়া মই 4টা 5টা পৰিয়াল 12 টকা চাউল বিক্ৰী কৰে খৰি বিক্ৰী কৰি আনি 4-5টা পৰিয়ালৰ ল'ৰা ছোৱালীক খুৱাই মই দাম আছিলে তেতিয়া কিমান 1 টাকা 12 আনা চাউলৰ কেজি 12 আনা আনাটোতো আমি পোৱা নাই বাৰু এতিয়া দেখি পোৱা নাই আৰু এটা আছিলে পনে 2 টাকা পনে 1 টকা এইবিলাক মোৰ আজি ল'ৰা ছোৱালী বুজি নাপাব হিচাপ কম 2 টাকাতকৈ কম পনে 1 টাকাটো কোৱাটো 1 টাকা 4 আনা পনে 1 টাকা তহঁতি হিচাপ নাপাবি আগতে আছিলে ভাই 100 টাকাৰ হিচাপ নাই 1 কুৰি 2 কুৰি 3 কুৰি 4 কুৰি 5 কুৰি মোৰ দেউতাই কুৰিছে 4 কুৰি টাকা দিয়ে হালুৱা গৰু একটা কিনিছিল 80 টকা সেইটো কাৰণে সুধিছো মই আপোনাৰ মানে সেইটো দিনটো ভাল আছিলে না এতিয়া দিনটো ভাল দিনটো ভালো আছিলে বেয়াও বুলি কেনেকৈ কম ভালে আছিলে বুলি ক'ব লাগিব কিন্তু তাতকৈ কিন্তু সেই দিন যোৱাটো এতিয়া বৰ্তমান ভাল হৈছে আমাৰ এতিয়াতো ভাল হৈছে ন এতিয়া অলপ যেনেকৈ অলপ ভাল হৈছে কেনেকুৱা ভাল হ'ল এতিয়া মানে আমি কেনেকৈ ভাল হ'ল এতিয়া আমি ধৰে এতিয়া আগতে আহি পেলাই দিন ৰাতি
খৰি চাইকেল ধন্তপুৰৰ পৰা বৰলনি কুমুটীয়া দলং লাগি 25খান 30খান চাইকেল লগ লাগি লাইনত। কিমান বৰষুণ হওক লাইনত লাইনত লাইনকে এই পলিথিন খৰি ফেৰেমত ভৰাম পলিথিন দিম মানুহটো ছাতি লৈ মই ঠেলি আছো 35খান 30খান যদি চাইকেল একে লাগাৰ যায় দ্বিগুণত তেতিয়া কাই ক'ত বেচিব পাৰে 10 টকাত বেচুক 12 টকাত বেচুক এক চাইকেল এক খৰি চাইকেলত ন তাৰ পৰা এই পইচা আহি পেলাই নিৰ্ভৰ হ'ব ল'ৰা ছোৱালী এতিয়াতো মানে দূৰত নিব নালাগে এতিয়া খৰি বেচা মানুহ এতিয়া নাই বুলি ক'ব পাৰো কৰি নিবিছে নেবেচে মোটা মানুহ নিবিছে নাই মানে নিকিনে বা এতিয়া কৰি না কিনে জানে কিনিও প্ৰত্যেক ঘৰে ঘৰে গেছ হ'ল গেছ হৈ গ'ল এতিয়া ধৰক এই কিছুমান মানুহ এতিয়া চুলাই মদ বনাই যে এইকেইটাই মাজে মাজে খৰি লয় কৰি লয় ঠিক তেনেকুৱা এতিয়া গাঁৱত আছে যদি মানে 5-6খন মানুহ আছে নেকি চাইকেলত খৰি লৈ যোৱা মানুহ দেই আৰু প্ৰায় পোৱা পক্ষত নাই নাই পোৱা পক্ষত নাই সেইকাৰণে এতিয়া- দিনটো ভাল বুলি ক'ব লাগিব অঁ মোনটোত জন্ম হ'ল এই মোনটোৰ ল'ৰাটো যেতিয়া আছে জন্ম ইয়াত জন্মত 12জন মানুহ নে 15জন মানুহ গৈছে চাংৰা পাতি লৈ পেলাই একে ধেমাজি কুৱাফলা কোৱাপলাত মেডিকেলত এনেকুৱা আছিলে ন তেতিয়া গাড়ী ঘোঁৰা নাই এইটো মানে তাৰ মানুহজনে ডেলিভাৰী অঁ তেতিয়া আমাৰ জয়ৰামপুৰ অঞ্চলত মানে ৰাস্তা বহুত বেকৱাৰ এইটো ৰাস্তা দেখে যে এতিয়া প্লেন ইয়াত কিমান খাল বাম আগত আগত মানে ট্ৰেক্টৰ বিলাকে খাল বাম কৰিছে বেতৰ কোম্পানী বহে বেতৰ গাড়ী যায় ট্ৰেক্টৰ যায় খাল বাম ৰাস্তা এতিয়া তাৰ মানুহজনী হ'ল ডেলিভাৰী এতিয়া মেডিকেল পাব লাগে গাড়ী এখন বিচাৰিলে নাপায় নাপায় তেতিয়া মই সিহঁতৰ আগে পাছে মানে কাঠ ঠাত টানি থাকো ৰাস্তাটো চিনি পায় মোকে আৰু। মাতিলে ককাই মই এনেকা এনেকা বিপদ তই ঘোঁৰা গাড়ীখন লৈ আন মোৰ মানুহজনীক লৈ যাব লৈ যাব লাগে। মেডিকেল মানুহজনীক অ ডেলিভাৰী মানে ন ডেলিভাৰী বাপাৰি ঘোঁৰা গাড়ী এতিয়া তুফান লৈ গ'লো মই ঘোঁৰা গাড়ী তুফান লৈ ঘোঁৰা গাড়ীত উঠাই দিলো ঘোঁৰা গাড়ীতে মানে যিটো ঠেকেচা মাৰে ভাল মানুহে ঘোঁৰা গাড়ীত বসলে পেট বিষ লাগে বিকলে লাগে অ আর ডেলিভারি মাইকুই তেনেকা ঠেকেচা খাই খাই ঘোঁৰা গাড়ীতে জন্ম হ'ল ডাঙৰ ল'ৰাটো মেডিকেল নাপালে এইটো 85 90 95 96 এনেকা চনত আছিলে ন